নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অসমীয়া পৰম্পৰাগত এটা ৰেচিপি, যিটো ৰেচিপি আমি সকলোৱে ৰান্ধি খাইছোঁ, সকলোৱে নিজৰ নিজৰ পাকঘৰত ৰান্ধিছোঁ, কিন্তু সকলোৱে একোটা নিজস্ব ৰন্ধন প্ৰণালী থাকে। মই আজি মোৰ প্ৰণালীৰে আপোনালোকৰ আগত ৰান্ধি দেখুৱাম পচলাৰ এখন আঞ্জা। মই কেনেকৈ পচলাৰ আঞ্জাখন ৰান্ধোঁ এবাৰ চাওঁ। গাঁৱৰে হওক বা টাউনৰে হওক, আমাৰ অসমীয়া মানুহৰ সৰু এখন বাৰীও যদি থাকে, তাত এজোপা নহয় এজোপা কলগছ থাকেই। আৰু পচলাৰ বাবে আমি সাধাৰণতে ভীমকলৰ পচলাহে ব্যৱহাৰ কৰোঁ। এয়া মই পচলাখিনি মিহিকৈ কাটি লৈছোঁ আৰু সৰু বাতি এটাত এবাটি মচুৰ দাইল অকণমান সময় তিয়াই ৰাখিছিলোঁ, এনেকুৱা চাইজৰ এটা বাতিত। আৰু আধা ফাল পিঁয়াজ কাটি লৈছোঁ, কেইফুটামান নহৰু খুন্দি লৈছোঁ আৰু আদা খুন্দি লৈছোঁ আৰু 3টা জলকীয়া দীঘল দীঘলকৈ কাটি লৈছোঁ। আৰু আদা মই গোটেইখিনি ব্যৱহাৰ নকৰোঁ, ইয়াৰ আধাহে ব্যৱহাৰ কৰিম আৰু আধা মই আঁতৰাই থ'ম। ইমানখিনি আদাহে মই ব্যৱহাৰ কৰিম। পচলা ৰান্ধিবলৈ মই কুকাৰ ব্যৱহাৰ কৰোঁ আৰু এনেকৈ ৰান্ধি খাই মই ভাল পাওঁ। তেল মই বহুত বেছি নাই দিয়া, মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আমাৰ অসমীয়া খাদ্য প্ৰণালীৰ এটা খুব বৈশিষ্ট্য এটা এইটোৱে যে মা মছলা বা তেল বহুত বেছি দিব লগা নহয়। সেইটো আমাৰ অসমীয়া খাদ্য প্ৰণালীৰ এটা প্লাছ পইণ্ট বুলি ক'ব পাৰি। আৰু এতিয়া পিঁয়াজখিনি ইয়াত দি দিছোঁ আৰু পিঁয়াজখিনি দি ভালকৈ লৰাই দিম। এতিয়া ইয়াত নহৰুখিনি দি দিম, নহৰু আৰু আদা। মই আদা অলপ আগতে আঁতৰাই থৈছিলোঁ আৰু এইখিনি এতিয়া মই ইয়াত দি দিম। এতিয়া হালধি দি দিম। হালধি মই বহুত বেছি নাই দিয়া, আপোনালোকে আন্দাজমতে নিজৰ জোখত হালধি দিব আৰু হালধিখিনি দিয়াৰ পাছত ভাল ধৰণে লৰাই দিব। এতিয়া ইয়াত পচলাখিনি দি দিব। পচলাখিনি দিয়াৰ পাছত ভাল ধৰণে লৰাই দিব আৰু যিমান পাৰে মিডিয়াম ফ্লেমত আপোনালোকে লৰাই থাকিব। এতিয়া ইয়াত মই যি 3টা জলকীয়া কাটি থৈছিলোঁ সেইকেইটা দি দিলোঁ। আপোনালোকে জলকীয়াকেইটা তেলতো দি দিব পাৰে পিঁয়াজৰ লগত, আৰু নহ'লে এনেকৈ পাছতো দিব পাৰে। আৰু কাষৰ কেৰাহীখনত এয়া চাওক, মই ঢেকীয়া, সৰু আলুগুটি, সৰু এটি বেঙেনা, দাংবডি কেইডালমানে এখন আঞ্জা ৰান্ধিছোঁ আৰু এইফালে পচলা ৰান্ধি আছোঁ। সম্পূৰ্ণ আজি অসমীয়া পৰম্পৰাগত আঞ্জা ৰান্ধিছোঁ। এতিয়া ইয়াত মচুৰ দাইলখিনি দি দিলোঁ। মচুৰ দাইলখিনি দিয়াৰ পাছত মিডিয়াম ফ্লেমত অকণমান সময় ভাজি থাকিব।
মচুৰ দাইলখিনি সুন্দৰকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত পানী ঢালি দিব। পানী বহুত বেছি ঢলাৰ প্ৰয়োজন নাই। পচলাখিনি ডুব যোৱাকৈহে যেনে তেনে ডুব যোৱাকৈ পানী ঢালিব আৰু এটা বা দুটা চিটি মাৰি ল'ব। চাওক মই কিমানখিনি পানী ঢালিছোঁ, যেনে তেনেহে পচলাখিনি ডুব গৈছে। দুটা চিটি মৰাৰ পাছত পচলাখিনি চাওক, ইয়াৰ ডেঞ্চিটিটো চাওক। আপোনালোকে যদি বৰ কোমলকৈ ভাল নাপায় এটা চিটি মাৰিলেও হ'ব। এতিয়া পচলাখিনি কেৰাহী এখনত লৈ শুকুৱাব আৰু অলপ শুকাই যোৱাৰ পাছত অকণমান সান্দহগুড়ি ছটিয়াই দিব। কুকাৰতো শুকুৱাব পাৰে, মই কেৰাহীত বাকি ল'লোঁ। আৰু সান্দহগুড়িখিনি দিয়াৰ পাছত এইখিনি কৰ্ণফ্ল'ৰৰ কাম কৰিছে প্ৰকৃততে। এতিয়া আমাৰ এইখিনি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এয়া চাওক, আমাৰ সান্দহগুড়ি দিয়া অসমীয়া পৰম্পৰাগত পচলাৰ আঞ্জা সম্পূৰ্ণ হৈ গৈছে। খাবলৈও সোৱাদ লগা হৈছিল। আপোনালোকে ৰান্ধি খাব বুলি আশা ৰাখিলোঁ। এইখন আজিৰ আমাৰ দুপৰীয়াৰ আহাৰৰ ভাতৰ কাঁহী। ঢেকীয়া, সৰু আলুগুটি, বেঙেনা, দাংবডিৰ ভাজি আৰু এয়া সান্দহগুড়ি দিয়া পচলাৰ আঞ্জা আৰু লগত আছে শুকুতা আঞ্জাখন মই পাছৰ ভিডিঅ'টোত আপোনালোকক দেখাম। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।